হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। মই আজি যাবলৈ ওলাইছোঁ মামাহঁতৰ মনসা পূজাত। এয়া হৈছে জেঠী, মা আৰু মই। এয়া ভোগৰ বাবে আঞ্জা পাচলি কুটি আছে। এয়া হৈছে আমাৰ মা আৰু দেউতা। এইজনী হৈছে আমাৰ ডাঙৰ মামী। ডাঙৰ মামীয়ে মই এতিয়া গৈ আছোঁ মন্দিৰলৈ শৰাই দিব। ঘূৰি আহি দেখোঁ যে ওজা উঠিছেই। এয়া মামী, মা আৰু নমামীয়ে ওজা চাই আছে। তাই আমাৰ সকলোৰে মৰমৰ, সেইবাবে তাই আৰ কলাত তাৰ কলাত বাগৰিয়েই থাকে। এই মোবাইলটোক দম দি। এইজনী হ'লো মই। মোক বাৰু কেনে লাগিছে কমেণ্ট কৰি জনাবচোন। পিছে আমাৰ এতিয়া মনসা পূজাৰ পানী তুলিব গৈ আছে। পিছে আজি আমাৰ নমামীৰ মনটো বেয়া, কাৰণ তাই বেমাৰ হৈ আছে। আমি নদীলৈ গৈ আছোঁ। এয়া আমি নদী আহি পালোঁ। আহকচোন বাৰু মনসা পূজাৰ পানী কেনেকৈ তোলে চাওঁ। এয়া আমি পানী তুলি আহি ওজা উঠা চাই আছোঁ। এয়া হ'লো মই আৰু কাকলি। পিছে তাই ওজা চোৱাতকৈ মোবাইলতহে বেছি গুৰুত্ব। এটাক কোলাত লওঁতে আনফালে মন বেয়া হ'লেই, সেইবাবে মই দুয়োটাকে কোলাত বহাই ল'লোঁ। এয়া হৈছে আমাৰ ঘৰৰ পৰিয়াল। আমি এতিয়া সেৱা কৰিব লৈছোঁ। এয়া হৈছে সুমন আৰু কাকলি। আজিলৈ এইখিনি আছিলে। এতিয়া গাইজ।